Hi, hello, namaskar. Welcome back to my YouTube channel. আৰু আজিৰ ভিডিঅ'টো হ'ব গৈ আছে বহুত স্পেশাল ভিডিঅ' কিয়কি অহা কালি 1 ফেব্ৰুৱাৰী মোৰ বাৰ্থডে হয় আৰু আজি 31 জানুৱাৰী আমি দুইটা আহিছো অকমান বাৰ্থডে এডভান্সকে সেলিব্ৰেট কৰিবৰ কাৰণে সো আজি মই কেনেকৈ কি সেলিব্ৰেট কৰো কি নকৰো গোটেইখিনি দেখুৱাম আৰু পিছফালে আইতাও আছে একেলগে মানে আইতাকো আজি মামাহঁতৰ ঘৰত থৈ যাম কাৰণ আইতা মানে আমাৰ ঘৰত থাকিলে সো আজি আইতা আহিব মানে আগতীয়াকৈ আহিম বুলি কৈ আছিলে কিন্তু আমি ক'লো কি যেহেতু আমি আজি আহিমে সো একেবাৰে আমিয়ে থ'ব আহিম এনেকৈ ৰাখিলো কেইদিনমান তো আইতাক আজি থ'ম তাৰ পিছত আমি ধুনীয়াকৈ ক'ত কি কৰো কি নকৰো দেখুৱাম চাই থাকোঁ দেই সেইফালে এজনী আইতা এতিয়া আইতাক থ'বলৈ যাম আমি থ'বলৈ গৈ মেলি আহি পেলাই আমি আকৌ ক'লো নহয় মোৰ থাম্বনেইলটো দেখি গমেই পাই যাব বাৰু মইনো কি চিক্ৰেটকৈ ৰাখিম একচুৱেলি আমি আজি ক'ত গৈ আছো কি কৰি আছো গোটেইখিনি দেখুৱাই থাকিম তাৰ কাৰণে ভিডিঅ'টো চাই থাকক আৰু ইয়াৰ মামীহঁতৰ ঘৰ আহি পালোঁ এতিয়া আহি আমি কিবা এটা খাম কাৰণ মামীয়ে কিবা বনাই থৈ দিছে চ' খাই মেলি আমি ওলাম আৰু গতিকে পোলাও পনীৰ এণ্ড চিকেন যে মিৰৰখন ইমান ধুনীয়া চাওকচোন আৰু ইফালে মামী তাৰপিছত এইবোৰ পোলাও ন ইউটিউবৰ কাৰণে দেখুৱালে নহয় আমি কিমান কি খালোঁ আৰু একচুৱেলি মামী নহয় বহুত টেষ্টি বনাই হা আৰু মামী মানে কি হ'ল মামীয়ে এনে বহুত কিবা বনোৱা কথা আছিলে কিন্তু আমি যে বাহিৰত খাম বুলি ক'লোঁ চ' মামীয়ে ফটাফটো যে ইমান বনাইছে বাপৰে দেখুৱালো নহয় পাৰিছে আৰু এইবোৰ খাই মেলি এতিয়া ওলালোঁ এতিয়া আমি চিধা যাম হোটেললৈ ত' হাই হেল্ল' গাইজ এতিয়া আমি ওলাইছোঁ কিবা অকণমান খাবলৈ যাম বুলি একচুৱেলি মই তেতিয়া ৰুমত গৈ পেলাই ৰুমৰ ভিডিঅ' একেবাৰে নকৰিলোঁ কিয়কি আমি অলৰেডি আইতাক থৈ আহিবতে বহুত দেৰি হৈ গৈছিলে আৰু চ' আমি জলদি যাব লাগে সেইকাৰণে আৰু মই বিশেষ ভিডিঅ' কৰি নাথাকিলোঁ বাকী আৰু বাৰ্থডে হয় চ' বাকীখিনি কথা মই ৰাতি আহি পাতিম এতিয়া দেৰি হৈছে গৈ থাকোঁ চাই থাকক বাৰ্থডে সাৰপ্ৰাইজ তাইক মই লৈ আহিছোঁ Happy birthday to you Happy birthday to you Happy birthday dear Mary Jan চ' ৰাতিপুৱা আমাৰ খানা আহি গ'ল এতিয়া জাষ্ট আমি খাব লাগে দোচা মাই অল টাইম ফেভৰেট এণ্ড উইথ চাটনি এণ্ড চাম্বাৰ চ' প্ৰথমতে খাই লওঁ দেই হেল্ল' এভৰিৱান গুড মৰ্ণিং আজি হ'ল নেক্সট ডে ৰাতি কালি আহি পেলাই মই বেছি ভিডিঅ' নকৰিলোঁ আৰু মানে মই মমেণ্টটো বেছিকৈ স্পেণ্ড কৰিলোঁ মানে এনজয় কৰিলোঁ চ' মই ভিডিঅ' চিডিঅ' কৰা নহ'ল এতিয়া আমি যাব ওলাইছোঁ খোৱা লোৱা ডান এণ্ড পেকিং এণ্ড অল ডান এতিয়া আমি যাব লাগে চ' কাম আৰু এতিয়া আৰু লাহে লাহে আজি বাৰ্থডেও হয় চাওঁ তেতিয়া কি কৰোঁ পূৰা ফোন মেছেজ আহি আছে অলপ আগতে শাহুমাই ফোন কৰিলে নিজৰ বাই ফোন কৰিলে চবে ফোন চোন কৰি আছে তো এতিয়া যাব লাগে গতিকে বলক গাড়ীত উঠি পেলাই লগ পাই আছোঁ কাৰণে এটা ফ্লাৱাৰৰ বুকে লৈ যাইছোঁ যি ছাৰপ্ৰাইজ দিবৰ কাৰণে দৰ্জাখন খোলাচোন হেপী বাৰ্থডে ফুল আনিব গৈছিলা তুমিতো কৈছিলা তুমি ক্লিনিকৰ কিবা বস্তু আনিব যাবা বুলি ইয়াতে মই তাকে ভাবিছোঁ পাণবজাৰ ক্লিনিকৰ কি বস্তু লাগিব পাৰে কি ক'ম আৰু কিছুমান কথা আৰু কিছুমান ফিলিংছ কিছুমান কথা নহয় কিছুমান ফিলিংছ ন মানে ৱৰ্ডেৰে এক্সপ্ৰেছ কৰিব নোৱাৰি চ' সেয়াই আৰু আই ন আজি মোৰ এটা স্পেচিয়েল দিন হয় বাৰ্থডে বাট ইফালে এইজন মানুহৰ পৰা যদি এনেকুৱা বস্তু পাওঁ তেতিয়া বেছি ভাল লাগে ন মানে কি হয় একচুৱেলি মই এনেকুৱা ফুল চুল বহুত ভাল পাওঁ মই মেটেৰিয়েলিষ্টিক বস্তু ইমান ভাল নাপাওঁ বা মোক মানে ইমপ্ৰেছ কৰিবৰ কাৰণে ন বহুত ডাঙৰ ডাঙৰ একো বস্তু নালাগে এনেকুৱা এপাহ ফুল বা এটা বুকে এনেকুৱা দি দিলেও হৈ যায় মই পুৰা ইমপ্ৰেছড আৰু
তেতিয়া দেখিছোঁ তুমি ভিডিঅ' কৰোঁতে মোৰ পুৰা ব্লাষ্ট কৰি আছিলোঁ মই নিজে গম পাইছোঁ গম পোৱা নে তুমি এনেতো তুমি মোক এইটো প্লেনিং কিয় কৰিলা মানে তুমিতো মোক কোৱা নাছিলা ফ্লাৱাৰ দিবা বুলি বকেট দিবা বুলি ঘপককে লৈ আহিলা যে কাৰণটো কি বাৰ্থডে আৰু তোমাৰ হয় নেকি ঠিক আছে বাৰু আই এম হেপী এণ্ড অলছ' আই এম ইমপ্ৰেছড থেংক ইউ ৱেলকাম হেপী বাৰ্থডে থেংক ইউ আহি পালো দোকান আৰু দোকানত ইমান কিউটকে সিহঁতে বেলুন লগাই থৈছে বাপৰে পোৱালীকেইটাই মানে কি হ'ব জাষ্ট আহি পালো হা আহি পাইকে মই গাড়ীৰ পৰা নামিয়ে দেখিছো বেলুন লগাই থৈ দিছে কি হ'ব আই এম চ' ব্লেছড কি হ'ব পোৱালীকেইটাই মোক কাৰণে বেলুন লগাই থৈছে এতিয়া বোলে সিহঁতে ক'ৰবাত গৈছে আৰু আহি আছে So happy birthday to me. কি হ'ব ন এবছৰ আৰু বুঢ়া হ'লো বাৰু ষ্টিল যি নহওক গোটেই এই বছৰটোত মানে কি ক'ম আৰু কিছুমান বস্তু মই এক্সপ্ৰেছ কৰিব পৰা নাই বাট হেপী বাৰ্থডে টু মি এইটো ছেকেণ্ড কেক থেংক ইউ birthday to you happy birthday to you happy birthday dear Alismita বেয়াকে উচ্চাৰণ কৰিছা মোৰ নামটো বা কেকটো ধুনীয়া হৈ আছে ৰে দিছো এনেকৈ দিছো Thank you for the beautiful cake. কেকটো বহুত টেষ্টি বনাইছে এতিয়া আমি খাব আহিছোঁ সৰুকৈ এটা বাৰ্থডে ট্ৰিট এইটো চাওমিন ইফালে চিকেন ফ্ৰাইড ৰাইচ ইফালেও চাওমিন চ' খাই লওঁ ঘৰ আহিলোঁ এতিয়া ঘৰৰ পিছত আমি এঠাইলৈ যাম মানে এঠাই মানে কি আজি মাঘী পূৰ্ণিমা হয় ন চ' আমি ইয়াতে মাঘী পূৰ্ণিমাত যাম দেউতাই আমাক যাব দিছে মায়েও কৈছে যাব কাৰণে চ' তাতে যাম এবাৰ অলপ দেৰিকৈ আৰু মায়ে ধুনীয়াকৈ প্ৰসাদ চসাদ দিছে ৰাতিপুৱা তো এতিয়া অলপমান সেইবিলাক নৈবেদ্যও খাম আৰু অকণমান ৰেষ্ট কৰিম কালিৰ পৰা বাৰ্থডে কৰি মানে একদমেই ৰেষ্ট লোৱা হোৱা নাই কালি দিনটো দোকান তাৰ ক্লিনিক তাৰপিছত আমি ইয়াতে গুৱাহাটীত গ'লোঁ অলপ মানে থাকিব দেখুৱালোঁ নহয় এইবিলাক এতিয়া আকৌ আহি পেলাই আকৌ ৰাতিপুৱা দোকান তাৰপিছত ইহঁতেও কেক চেক কাটিলে এতিয়া ভাবিছোঁ ৰেষ্ট কৰিম অকণমান ৰেষ্ট কৰি মেলি পেলাইহে আমি গোটেইখিনি কৰিম হেল্ল' এভৰিৱান গুড ইভিনিং আৰু এতিয়া আমি ওলাইছোঁ মাঘী পূৰ্ণিমা আছে আজি যিহেতু গতিকে তাতে এখন যজ্ঞ হ'ব তাৰ কাৰণে ওলাই আহিছোঁ আৰু আমি যেতিয়া আহিলোঁ নহয় ঘৰ তাৰপিছত মই ভিডিঅ' একো নকৰিলোঁ কাৰণ কৰিবলগীয়া বা দেখুৱাবলগীয়া একো নাছিলোঁ আহি পেলাই ডাইৰেক্ট চেঞ্জ কৰি শুয়ে গৈছোঁ যে এতিয়া ধুনীয়াকৈ উঠি মেলি পেলাই আহিছোঁ ইয়ালৈ ৰাতিপুৱা ভাগত যিহেতু মন্দিৰলৈ যোৱা নাছিলোঁ সন্ধিয়া আহিম বুলিয়ে গতিকে এতিয়া আমি মাঘী পূৰ্ণিমাত আহিছোঁ আৰু আজি মই যিমান মানে হোৱাটছএপে দেখিছোঁ ষ্টেটাছত মাঘী পূৰ্ণিমা আচলতে ইয়াৰ আগতে মাঘী পূৰ্ণিমা কেনেকৈ মানে চেলিব্ৰেট কৰে বা কেনেকৈ পূজা চূজা পাতে সেইবোৰ মই দেখাই নাছিলোঁ বিয়াৰ আগতে কাৰণ বিয়াৰ আগত তাতে মানে মোৰ হোম টাউন তেনেকুৱা হোৱা নাছিলে বাট ইয়াত বহুত ধুনীয়াকৈ হৈছে লাইক ৰাস চাখত যেনেকৈ এনেকুৱা এইবিলাক কিবি লগাইছে মানে ৰাস চাখত এইবোৰ হয় ন নৰ্মেলি এনেকুৱা চ' দেউতাই বোলে ধুনীয়াকৈ দেউতাই এথোক কল দিছে আৰু এনেকৈ বাৰ্থডে বুলি মায়ে ঘৰত এভাগ ভগৱানৰ ওচৰত নৈবেদ্য আগবঢ়াইছে আৰু সন্ধিয়া আমাক আহিব কৈছে বাৰ্থডে বুলিও আৰু এনেও আহিলোহেঁতেন চ' তেনেকৈ মিলি গ'ল আৰু বাৰ্থডে বুলি যিহেতু আজি বহুত ভাল দিন হয় মাঘী পূৰ্ণিমা গতিকে আহি পালোঁ এয়া বাকীখিনি মই আপোনালোকক দেখুৱাই আছোঁ চাই থাকক তো এইটো হ'ল এণ্ট্ৰি আৰু মই ক'লো নহয় ৰাসত যেনেকুৱা পৰে তেনেকৈ কৰিছোঁ তেনেকৈ আৰু এইটো গাঁৱৰ ভিতৰত হৈছে এইবোৰ গোটেই পথাৰ মুকলি জেগা আৰু এইফালে এনেকুৱা ধুনীয়াকৈ সজাই মেলোৱা আছে গতিকে মই ভিতৰলৈ যাওঁ গৈ আপোনালোকক দেখুৱাই আছোঁ আমি আহিলোঁ মাঘী পূৰ্ণিমাৰ চেলিব্ৰেশ্যন মই আগতে ক'লোঁ নহয় কেতিয়াও দেখা নাই ইয়াতে ইমান ধুনীয়াকৈ গেট চেট বনাইছে আৰু গেটৰ আৰম্ভণিতে জুবিনদাৰ কাৰণে জুবিনদাৰ এখন ফটো আছে গতিকে গোটেইখিনি মই দেখুৱাই আছোঁ চাই থাকক ইয়াত দেখিছেনে ইমান ধুনীয়া ইফালে জুবিনদাক চবতকৈ আগত ৰখাই হয় বাৰু চবতে আৰু এইখন এণ্ট্ৰেঞ্চ হয় ইফালেদি সোমাই আৰু এইখন হ'ল বুঢ়া ডাঙৰীয়া থান হয় এইটো এণ্ট্ৰেঞ্চ দিনৰ ভাগত চাগে আৰু হেৰি হৈ আছিলে এতিয়া অকণমান মোৰ আৱাজটো গম পাই দিলে মই নাজানো কিন্তু মই যিমানখিনি পাৰোঁ দেখুৱাই থাকিম আৰু এতিয়া আমি খাম ইয়াৰ প্ৰসাদ
চাহ লাল চাহ আৰু পায়স তো এতিয়া আমি ওলাইছো আৰু ইফালে পিছফালে গোটেইবোৰ পাউৰি গাইজ পাউৰি আমি তাৰ পৰা ওলালো চাকি মানে সেৱা চেৱা কৰি ওলালো এতিয়া আমি আহিছো অকণমান এনেকৈ খাওঁ আৰু চাহ তাহ কিবা কিবি তো এতিয়া এনেকৈ বাৰ্থডে গৈ আছে আৰু অলপ পিছত ব্লগটো এণ্ড কৰিম কিয় কি সেই আৰু কিনো দেখুৱালে যিখিনি দেখুৱাবলগীয়া আছিল এতিয়া আমি গোটেইকেইটা ওলাই আহিছোঁ অকণমান ওলাই আহি পেলাই ধুনীয়াকৈ অলপ পিছত আৰু ঘৰ চৰ যাম আৰু গতিকে চাই থাকক দুবাৰ তিনিবাৰ চাব আৰু এক্সাইটিং ভিডিঅ'জ আহি আছে বহুত জল্দি তাৰ কাৰণে আপোনালোকে চাই থাকিব লাগিব বুজিছে এখন ইণ্টাৰেষ্টিং বিয়া আহি আছে আমাৰ যিটো কাৰণে আমি এতিয়া পৰা প্লেনিং চেটিং ৰেডি ন ৰেডি কৰি আছো আমি কি কৰিম কি নকৰিম এক্সিকিউশ্যন আমি একদম 6 তাৰিখে যাই পেলাই কৰিম চ' তাৰ কাৰণে চাই থাকক গাইজ আজি আমি এতিয়া আহিছোঁ এইজন দৰা আৰু এই দৰাৰ সখীয়েকক মাতিবৰ কাৰণে একদম দলে বলে ইফালে দুজন এইফালে আমি তিনিটা বিয়া গাত লাগি গৈছে আমাৰ এইফালে 2 সখী এটা টাইমত ই সখী আছিলে এতিয়া আমি এইজন মানুহৰ সখীক মাতিব আহিছোঁ চ' চাই থাকোঁ আমাৰ গাত পৰা বিয়া লাগি গৈছে এইফালে হ'ল সখীৰ ঘৰ সেইজন টুপি পিন্ধাজন সখী এতিয়া বিয়াত সখীক মাতিব আহিছোঁ Messi. Ja da. Ayo. Ja da. Happy birthday to you. Thank you. Happy birthday To you. Happy birthday to you. Happy birthday, dear. Thank you. Dear ki? Dear Bo. Oh, itu kan uthar na niki yaar kan samosa na. আমি এতিয়া জিৰণি লৈ যাওঁ ব'লা যাব যাব আৰু আজিৰ দিনটো যি খৰচ যায় মাক কিয় কৈছে সি খাব লাগে প্ৰথম আগে তুমি দিয়া ৰাখি দিব লাগিছিল কি ধৰণৰ হ'ল La. Zero training tu. ৰাতি হলতে আৰু হ'লে আৰু So hello everyone. এতিয়া ৰাতি 12টা বাজিব হ'ল আৰু আমি ধুনীয়াকৈ দেখুৱালে গোটেইখিনি কেক চেক কাটি আৰু মোৰ বাৰ্থডে সেই কেনেকৈ ধুনীয়াকৈ আমি দুইটাই টাইম স্পেণ্ড কৰিলোঁ মন্দিৰলৈও গ'লোঁ ফ্ৰেণ্ডছৰ লগতো টাইম স্পেণ্ড কৰিলোঁ লগতে আমাৰ দোকানৰ আৰু ক্লিনিকৰ যিখিনি ষ্টাফ আছিলে তেহেঁতিৰ লগতো ভালকৈ টাইম স্পেণ্ড কৰিলোঁ আৰু ইভেন ফেমিলিৰ লগতো স্পেণ্ড কৰিলোঁ ধুনীয়াকৈ মোৰ বাৰ্থডে তেনেকৈয়ে গ'ল বাকী যেনেকৈ মই সদায় গ্ৰেটফুল ফিল কৰোঁ আৰু আজিও মই তেনেকৈ গ্ৰেটফুল ফিল কৰিছোঁ আৰু এনেকুৱা নহয় যে অকল ফ্ৰেণ্ডছৰ লগতে বা ফেমিলিৰ লগত টাইম স্পেণ্ড কৰিছোঁ বা অকল আমি দুইটাই টাইম স্পেণ্ড কৰিছোঁ তেনেকুৱা নহয় মই ভালকৈ চবৰে লগত নট ইভেন মই মানে আমি দুইটাই ধুনীয়াকৈ ফেমিলিৰ লগতো কৰিলোঁ চবৰে লগত কৰিলোঁ আৰু এতিয়া ভাবিলোঁ যে মই ব্লগটো এণ্ড কৰোঁ সেইকাৰণে এণ্ডিং পাৰ্টটো মই ৰেকৰ্ড কৰিব লৈছোঁ বাকী তেতিয়া দেখুৱালোঁ নহয় পেহাহঁত আহিলে একচুৱেলি পেহাহঁত এখন বিয়াৰ পৰা আহিছে পেহা দেউতা গোটেইখিনি মানুহ আজি তেওঁলোক দিনটো নাছিলে চ' দিনত মোৰ সেইকাৰণে কেক কটা নহ'ল ঘৰত ৰাতি কাটিলোঁ কাৰণ মই বিচাৰি আছিলোঁ গোটেইখিনি মানুহ আহক তাতেও বাৰু সৰু পেহীহঁত নাই কাৰণ তেওঁলোক আজি বেলেগত বিজি আছে সেইকাৰণে নহ'ল তেহেঁতেকো দেখিলে হয় আপোনালোকে বাকী ডাঙৰ পেহাহঁত আহিলে দেউতা মা আমি চবেই আমি গোটেই ফেমিলিটো আৰু মোৰ যিখিনি ফেমিলি মেম্বাৰ আছে গোটেই ফেমিলি মেম্বাৰখিনি একেলগে কেক কাটিলোঁ বাকী মোৰ টংলাৰ মাহঁত নাথাকিল বাৰু মোৰ নিজৰ মাহঁত তো তেহেঁতিৰ লগত পিছত কেতিয়াবা স্পেণ্ড কৰি ল'ম বাকী থেংক ইউ ছ' মাছ এভৰি ওৱান চবকে মানে হয়তো মই কাৰোবাৰ মেনশ্যন শ্বেয়াৰ কৰিব নহ'ল বা কাৰোবাৰ মেছেজবোৰ তললৈ গুচি গৈছে বাট মই এই যোনে মোৰ এই ভিডিঅ'টো চাই আছে তেওঁলোকক এই ভিডিঅ'টোৰ জৰিয়তে থেংক ইউ ক'ব বিচাৰিছোঁ থেংক ইউ ছ' মাছ ফৰ ইয়'ৰ ৱাৰ্ম উইচেছ এণ্ড থেংক ইউ ছ' মাছ মোৰ বাৰ্থডেটো ইমান স্পেচিয়েল বনোৱাৰ কাৰণে লাইক বিয়াৰ পিছত এইটো মোৰ ফাৰ্ষ্ট বাৰ্থডে হয় আৰু এইটো বাৰ্থডেও মোৰ ভালে গ'ল বাকী ভালেই গ'ল বাৰু দিনটো আৰু ওৱান্স এগেইন হেপী বাৰ্থডে টু মি এনেকৈ যাতে সদায় হাঁহি ফূৰ্তিৰে জীৱনটোত আগুৱাই যাব পাৰোঁ আহিবলগীয়া দিনবোৰতো যাতে সকলো ভালে কুশল থাকে সকলো ভালে কুশলে হয় এণ্ড এই ভিডিঅ'টোৰ জৰিয়তে মই মোৰ হাজবেণ্ডক বহুত বেছি থেংক ইউ ক'ব বিচাৰোঁ বিকজ সি নোহোৱাকৈ একো নহ'লহেঁতেন গতিকে মৰম দি যাওক আশীৰ্বাদ কৰি যাওক যাতে আহিবলগীয়া দিনবোৰত ইয়াতকৈ আৰু বেছি ভাল কৰিব পাৰোঁ সেয়াই আৰু
বাছ আৰু মই একো নকওঁ বহুত ক'লোঁ মই ভগৱানৰ ওচৰত এইটোৱে প্ৰে কৰোঁ যাতে মই সদায় এনেকৈ পজিটিভ সদায় এনেকৈ হেপ্পী আৰু সদায় এনেকৈ ফেমিলিৰ লগত ভালকৈ থাকি যাব পাৰোঁ আগুৱাই যাব পাৰোঁ অ'কে বাই গুড নাইট লাভ ইউ অল টেক কেয়াৰ ওৱান্স এগেইন হেপী বাৰ্থডে টু মি বাই